আপোনালোকৰ এই জয়পুৰ গাঁৱৰ ৰঘুৰাম কোঁৱৰ বাপদেৱৰ বাসগৃহত তেওঁ গুৰু গৃহ প্ৰতিষ্ঠা উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত ইতিমধ্যে আহিছে। গৃহস্থখনক যেতিয়া আপোনাক ভাল বেয়া আপুনি কিবা এটা আমাক কমেণ্ট কৰিলে ভাল লাগিব। নিশ্চয় আপোনাৰ নাওখনত আপোনালোকে বিভিন্ন মানে আমাৰ সহায় হয় দুৱাৰ মুকলি দিছোঁ আপোনালোকে সহায় সহযোগিতা কৰিলে তাৰ বাবে ধন্যবাদ। আৰু আমি অহাত খুবেই আনন্দিত ভাল লাগিলে ভাল লাগিলে সদায় আমি আশা আমাৰো ভাল লাগিছে। আমি আপোনালোকৰ আৰু কামবোৰ সুচাৰুৰূপে যে গৈ আছোঁ আৰু বৰ্তমান গধূলিলৈ কিবা কাৰ্যসূচী গৃহস্থ আহিছে বুলি শুনিছোঁ। আমি দিহানাম কাৰ্যসূচী সেইটো আমি সফল ৰূপায়ণৰ বাবে আমি চেষ্টা কৰিছোঁ।